হৰি ৰাম 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 ৰাম। নমস্কাৰ। প্ৰথমে মই আই বাপসকলৰ ওচৰত সেৱা ধৰিছোঁ। আজি মই শ্ৰীমন্ত শংকৰদেৱৰ এভাগী দিহানাম গাবলৈ লৈছোঁ। আজি মই ডগৰ লোৱা নাই। যদি আপোনালোকে ডগৰত ভাল পায় মোক কমেণ্ট কৰি নিশ্চয় জনাব। প্ৰথমতে মই এচাপৰি, তাৰপিছত তিনি চাপৰি, তাৰপিছত খৰচাপৰি, এই তিনিটা লয়ত গাম। আৰু যদি আপোনালোকে মোৰ এই ৰেইনবো চেনেলটো শুনি ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে মোক সহযোগ কৰক। প্লিজ ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। ধন্যবাদ। আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলা, সজ্জাতে এৰিলা গাৰু। ভকতসকলে কান্দে বিয়াকুলে, কোনদিনা আহিব আৰু। হে ৰাম ৰাম আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলা, সজ্জাতে এৰিলা গাৰু। ভকতসকলে কান্দে বিয়াকুলে, কোনদিনা আহিব আৰু। ভাদ্ৰ মাহতে শুক্ল পক্ষতে, দ্বিতীয়া তিথিয়ে ভৈলা, পৃথিৱীক এৰি গুৰু শংকৰদেৱে, বৈকুণ্ঠে চলিয়ে গৈলা। হে ৰাম ৰাম আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলা, সজ্জাতে এৰিলা গাৰু। ভকতসকলে কান্দে বিয়াকুলে, কোনদিনা আহিব আৰু। বিষয় বাসনা সবে পৰিহৰি, কায় বাক্য চিত্ত মনে, শ্ৰীমন্ত শংকৰে ঈশ্বৰক ভাবিয়া, ধ্যানত এৰিলা প্ৰাণে। হে ৰাম ৰাম আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলা, সজ্জাতে এৰিলা গাৰু। ভকতসকলে কান্দে বিয়াকুলে, কোনদিনা আহিব আৰু। ভকতসকলে কান্দে বিয়াকুলে, কোনদিনা আহিব আৰু। এয়া তিনি চাপৰি। শংকৰৰ আউলি
চম্পানাহৰ কলি হাতত ৰত্নাৱলী পুথি পুথি লৈ শংকৰে মাধৱক বুজালে নেৰিবা ধৰ্মৰ খুটি হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাৱি দিলা বহে ব্ৰহ্মাণ্ড ভেদী শংকৰৰ আঙুলি চম্পানাহৰ কলি হাতত ৰত্নাৱলী পুথি পুথি লৈ শংকৰে মাধৱক বুজালে নেৰিবা ধৰ্মৰ খুটি গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা শংকৰৰ আঙুলি চম্পানাহৰ কলি হাতত ৰত্নাৱলী পুথি পুথি লৈ শংকৰে মাধৱক বুজালে নেৰিবা ধৰ্মৰ খুটি হৰি ভক্তি দান দিয়া জগতক তৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু শংকৰৰ আঙুলি চম্পানাহৰ কলি হাতত ৰত্নাৱলী পুথি পুথি লৈ শংকৰে মাধৱক বুজালে নেৰিবা ধৰ্মৰ খুটি পুথি লৈ শংকৰে মাধৱক বুজালে নেৰিবা ধৰ্মৰ খুটি এয়া খৰচাপৰি কীৰ্তন দশম ৰত্নাৱলী আৰু নাম ঘোষা শংকৰ গুৰু মাধৱ গুৰু দুয়োজনাই লিখা কীৰ্তন দশম ৰত্নাৱলী আৰু নাম ঘোষা শংকৰ গুৰু মাধৱ গুৰু দুয়োজনাই লিখা কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ কীৰ্তন দশম ৰত্নাৱলী আৰু নাম ঘোষা শংকৰ গুৰু মাধৱ গুৰু দুয়োজনাই লিখা শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত পোহৰালে দুয়োজনাই একেলগে ধৰ্ম প্ৰচাৰিলে কীৰ্তন দশম ৰত্নাৱলী আৰু নাম ঘোষা শংকৰ গুৰু মাধৱ
জনাই লিখা শংকৰ মাধৱ নামে দুয়ো ভূঞা অৱতাৰ শ্ৰৱণ কীৰ্তন হৰণ ভজন কৰিলা প্ৰচাৰ কীৰ্তন দশম ৰত্নাৱলী আৰু নাম ঘোষা শংকৰ গুৰু মাধৱ গুৰু দুয়ো জনাই লিখা শংকৰ গুৰু মাধৱ গুৰু দুয়ো জনাই লিখা শংকৰ গুৰু মাধৱ গুৰু দুয়ো জনাই লিখা ও ৰাম জয় হৰি কৃষ্ণ হৰি ও ৰাম